Hello, my dear student. Welcome to the Oriental IT Center. আজি আমি মাইক্ৰ'ছফ্ট পেইণ্টৰ চেপ্টাৰ নম্বৰ 3 কণ্টেণ্ট কৰিবলৈ গৈ আছোঁ। ভিডিঅ'খন চাবা তোমালোকে। লাষ্ট ক্লাছত যিবিলাক তোমালোকক এছাইনমেণ্ট দিছিলোঁ, গোটেই এছাইনমেণ্টবিলাক কমপ্লিট কিছুমানে কৰিছে ভাল কথা, যিবিলাকে কৰা নাই এইটো ভিডিঅ'ত আমি দেখাম কেনেকৈ লাষ্ট এছাইনমেণ্টটো কেনেকৈ কৰে। ত' ভিডিঅ'খন লাষ্টলৈকে চাবলৈ নাপাহৰিব। পেইণ্টৰ বেছিক পাৰ্টখিনি আলোচনা কৰিম। এতিয়া বেছিক পাৰ্টত চোৱা তোমালোকে হোৱাট ইজ এক্সটেনশ্যন মানে এক্সটেনশ্যন বুলিলে কি বুজা সেইটো আমি জানিব লাগিব। এক্সটেনশ্যন ইজ এন আইডেন্টিটি অফ এন ফাইল। যিকোনো এটা ফাইল যেতিয়া আমি বনাওঁ প্ৰতিটো ফাইলৰ এটা এক্সটেনশ্যন থাকে। যেনেকুৱা মিউজিক ফাইলৰ কাৰণে .mp3, ভিডিঅ' ফাইলৰ কাৰণে .mp4, ইমেজৰ কাৰণে .jpg। এই গোটেইখিনি হ'ল এক্সটেনশ্যন। ছেম আমি MS পেইণ্টতো এনেকুৱা এটা এক্সটেনশ্যন থাকিব। যেতিয়া আমি MS পেইণ্টটো ক'ৰবাত বনাম, কিবা এটা বস্তু ড্ৰ কৰিম, ড্ৰ কৰাৰ পিছত যেতিয়া আমি বস্তুটো ছেভ কৰিব যাম, সেই ছেভ কৰা ফাইলটো এনেকুৱা এটা এক্সটেনশ্যন আহিব, যিটো এক্সটেনশ্যন আমি মিউজিক, ভিডিঅ' বা ইমেজত আমি পাই থাকোঁ, MP3, MP4, JPG। চিমিলাৰলি ইয়াতে এক্সটেনশ্যন নেম থাকিব পেইণ্টৰ .png। PNG ফুল ফৰ্ম হ'ল পৰ্টেবল নেটৱৰ্ক গ্ৰাফিক। আৰু এটা বস্তু ইয়াতে আমি যিটো এক্সটেনশ্যন থাকিব, এই এক্সটেনশ্যন যেতিয়া কোনো এটা ফাইল আমি ছেভ কৰিম, ছেভ কৰাৰ পিছত কিন্তু এই এক্সটেনশ্যন সেই ছেভ ফাইলৰ লগত, যেনেকুৱা আমি যদি A বুলি ছেভ কৰোঁ বা ফ্লেগ বুলি ছেভ কৰোঁ, flag.png বুলি ইয়াতে আহিব। চ' ষ্টুডেণ্ট তো তোমালোকে গম পালা যে এক্সটেনশ্যন কি। এক্সটেনশ্যন হ'ল এটা আইডেন্টিটি, ফাইলটোৰ আইডেন্টিটি, মানে কি ধৰণৰ ফাইল, সেইটো কি টাইপৰ ফাইল, সেই টাইপটো চাবৰ কাৰণে কিন্তু এক্সটেনশ্যনটো দিয়া হয়। ইয়াৰ পিছত অলৰেডি আমি ইয়াতে গম পাইছোঁ যে কেনেকৈ আমি মাইক্ৰ'ছফ্ট পেইণ্টটো অ'পেন কৰোঁ। মাইক্ৰ'ছফ্ট পেইণ্টটো অ'পেন কৰা চিষ্টেমটো আমি অলৰেডি ইয়াৰ আগৰ ভিতৰত ডিছকাছ কৰিছোঁ। এতিয়া আমি অ'পেন কৰিম, আৰু অ'পেন কৰাৰ পিছত ইয়াতে লাষ্ট ভিডিঅ'ত আমি দুটামান এক্সাৰচাইজ দিছিলোঁ। যিহঁতে পাৰিছে ভাল কথা, আৰু যিবিলাকে পৰা নাই মই এই ভিডিঅ'খনত এই এক্সাৰচাইজটো দেখাই দিম, যিটো এছাইনমেণ্ট আমি দিছিলোঁ। কি এছাইনমেণ্ট দিছিলোঁ যে এটা SBI লগ', ষ্টেট বেংকৰ লগ', আৰু এটা HDFC বেংকৰ লগ'। তো আমি পেইণ্ট অ'পেন কৰোঁ। পেইণ্ট অ'পেন কৰি আমি যি দুটা হেৰি আমি দেখাইছিলোঁ, দুটা আমি ইয়াতে দেখাই দিম। এইটো পেজ অ'পেন কৰাৰ লগে লগে কিন্তু আমি ইয়াতে বনাব লাগিব এটা SBI লগ'। ষ্টেট বেংকৰ লগ'টো আমি কেনেকৈ বনাম, প্ৰথমতে যাব লাগিব এটা চাৰ্কেল। এই চাৰ্কেলটোত আমি এনেকৈ ড্ৰ কৰিম। এনেকুৱা এটা চাৰ্কেল থাকিব। এই চাৰ্কেলটো ড্ৰ কৰাৰ সময়ত আমি এইটো কালাৰটো হ'ব ব্লু। আমি ব্লু কালাৰ দি চাৰ্কেলটো ড্ৰ কৰিলোঁ। ড্ৰ কৰাৰ পিছত ইয়াতে ইনচাইডত আৰু এটা আমি এনেকুৱা ল'ব লাগিব। এইটো লৈ একজেক্টলি আমি এটা চেণ্টাৰ পইণ্টত কৰিম। এইটো চেণ্টাৰত কৰিলোঁ। চেণ্টাৰ কৰাৰ পিছত অলপ আছে, চ' এতিয়া আমি চেণ্টাৰত ল'ব লাগিব। চেণ্টাৰত লোৱাৰ পিছত আমি বাহিৰত ক্লিক কৰিম। বাহিৰত ক্লিক কৰাৰ পিছত কিন্তু আমি এই যে যিটো চাৰ্কেল লৈছোঁ, চাৰ্কেলটো ফিল কৰিব লাগিব। সেইটো কাৰণে ফিল টুলছত যাব লাগিব। ফিল টুলছত যাই আমি ব্লু কালাৰ ইয়াতে ফিল কৰিম। সেইটো ব্লু কালাৰ দি ফিল হৈ গ'ল। ফিল হোৱাৰ পিছত আমি কিন্তু ইয়াতে ৰেক্টেংগুল শ্বেপ যিটো আছে, ৰেক্টেংগুল শ্বেপটো ইয়াতে ল'ব লাগিব। এনেকৈ ৰেক্টেংগুল শ্বেপটো দিয়াৰ লগে লগে আমি ৰেক্টেংগুল শ্বেপৰ ভিতৰত আমি হোৱাইট কালাৰটো ফিল কৰি দিব পাৰিম। যদি হোৱাইট কালাৰটো ফিল কৰি দিওঁ, তেতিয়াহ'লে ৰেক্টেংগুল শ্বেপটো এনেকুৱা হোৱাইট হৈ যাব। এইটো কিন্তু টোটালি কি হ'ল, এটা ষ্টেট বেংকৰ SBI লগ'। চিমিলাৰলি যদি আমি এই লগ'টোৱে যদি HDFC বেংকৰ লগ' বনাব যাওঁ, তেতিয়াহ'লে কিন্তু আমি এনেকৈ প্ৰথমতে আমি যাব লাগিব এইটো ৰেক্টেংগুলাৰ টুলছ। এনেকৈ আমি কালাৰটো চেঞ্জ কৰিব লাগিব ব্লু কালাৰ দি আমি এইটো ইমান ল'লোঁ, এইটো ল'লোঁ। ছেম আৰু এটা ইফালে ল'ব, আমি ইফালে এটা ৰেক্টেংগুলাৰ টুলছ
এইটো দিছো আমার নাম্বার নিকলে ফাইল ওপেন করে ঠিক আছে এটা আমি ফিল করব লাগবে যদি ফিল কালার যাব লাগবে ফিল টুলসে দিয়ে আমি এটা এনেকে ফিল করে দিব এনেকে ফিল করে দেওয়ার পিছত ইয়াতে অলপ ওপৰত গুচি গ'ল ঠিক আছে কোনো প্ৰব্লেম নাই ইয়াতে কিন্তু আমি এই শেপটো যে বনালো এই শেপটা আমি কৰিব লাগিব select কৰিব লাগিব select rotate কৰিব লাগিব মানে rotate অপশ্যনত যাম এই rotate কৰিম এইটো rotate 90 ডিগ্ৰী এইটো নহয় ইয়াৰ তলত যিটো rotate অপশ্যন আছে এইটো rotate অপশ্যনত যাম আমি click vertical click vertical rotate কৰিব rotate কৰাৰ পিছত আমি এইটো অলপ তললৈ উঠাই দিব লাগিব ইমান মান উঠাই দিলো ঠিক নাজানো উঠাই দিলো উঠাই দিয়াৰ পিছত আমি কি কৰিব লাগিব এই দুটা শেপ যে আছে আমি এই দুটা শেপক আমি এনেকে আকৌ সিলেক্ট কৰি দিম সিলেক্ট কৰাৰ পিছত আকৌ ইয়াতে কপি কৰিব লাগিব কপি কৰোঁ কপি কৰাৰ পিছত আমি পেষ্ট কৰিম পেষ্ট হৈ গ'ল পেষ্ট কৰাৰ পিছত আমি এই ফাইলটো তললৈ আনিম লৈ অহাৰ পিছত কি কৰিব লাগিব ইয়াতে সিলেক্ট হৰাইজন্টেলত আমি শেপটো এড কৰি দিম হৈছে এতিয়া একচুৱেলি এই কোণাটো অলপ ওপৰত বেছি বাঢ়ি গৈছিলে আমি এইখিনি যদি বিচাৰোঁ এইখিনি এনেকৈ মুচি দিব পাৰিম মুচাৰ সময়ত আমি অলপ চিলেকশ্যন কৰিব লাগিব এনেকৈ সিলেক্ট কৰি ইৰেজাৰ টুলসেতে আমি এটি ইরেজ করে দিলাম ইরেজ করে দিলাম ইয়াৰ ভিতৰত যদি আমি এটা আৰু এটা শেপ এনেকে বনাই দিয়াৰ পিছত এই শেপটোক আমি এইটো কালাৰ দিলোঁ আৰু এই কালাৰ ফিল কৰি দিলোঁ এইটো কিন্তু এটা ধুনীয়া এইচডিএফচি বেংকৰ লগো হ'ল তো মাই ডিয়াৰ ষ্টুডেণ্ট তোমালোকে ঘৰত ট্ৰাই কৰিবা যে কেনেকৈ এটা লগো আমি বনাব পাৰোঁ এইচডিএফচি হওক এইচডিএফচি বেংকৰ হওক এছবিআই বেংকৰ লগো বা যিকোনো ডিজাইন বা লগো আমি হেল্ল' ডিয়াৰ ষ্টুডেণ্ট চেষ্টা কৰিম তোমালোকে ঘৰত চেষ্টা কৰিবা আজি ভিডিঅ'খন ইমানে ভিডিঅ'খন যদি চাই ভাল লাগিছে তেতিয়াহ'লে বন্ধুসকলক শ্বেয়াৰ কৰিবা লগতে আমার চ্যানেলটি সাবস্ক্রাইব করে দিতে হবে না পারবে থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিও হ্যাভ এ নাইস ডে